খালিয়ে হৈ আছে এনো এতিয়া তুমি পিন্ধাই দিয়া বঢ়িয়া লাগিছে ঘড়ীটো এক্সপেঞ্চিভ আছে চাগে হয় দাম লৈছে চাগে ভালে হৈ গ'ল তথাপি আকৌ মোৰ ওচৰত আহি পেলাই এনেকৈ থাকে কি মানে কি হ'ল বেটো এই চোলাটো চেলেকি চেলেকি কি কৰি দিবি এতিয়া চাহ আছে গৰম চাহ আছে পৰি বিছা এইটো তই খোৱা বস্তু হেল্ল' গাইজ গুড মৰ্ণিং আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আৰু বহুত দিন ভিডিঅ' একো মানে দিব পৰা নাছিলোঁ কাৰণ মানে চৰ্দি গাইজ পূৰা আপোনাৰ ৰাতি ৰাতি ৰাস ভাওনা সেয়া চাবলৈ যোৱা একদম মানে পূৰা চৰ্দি তো সেইকাৰণে মানে আপোনাৰ মানে অশান্তি লাগি থাকে ন চৰ্দি লাগিলে তো সেইকাৰণে ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ তো যি কি নহওক আজি হ'ল আপোনাৰ 22 নৱেম্বৰ আৰু আজি হ'ল মোৰ গাইজ বাৰ্থডে আজি মই বাৰ্থডে উপলক্ষে ভাবিছোঁ গোটেই দিনটো মানে যি যি এক্টিভিটি কৰোঁ সেই গোটেইখিনি মানে ভিডিঅ' হিচাপে মানে এটা ব্লগ সৰু ব্লগ এটা আপোনালোকলৈ আগবঢ়াব বিচাৰিম তো যি কি নহওক গাইজ আজি মোৰ বাৰ্থডে আৰু আপোনালোকে মোক আশীৰ্বাদ দিব যাতে মই মোৰ আহি থকা জীৱনটো সুকলমে পাৰ কৰিব পাৰোঁ মানে মোৰ ফিউচাৰটো আৰু যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু যাতে বহুত ছাকচেছ হ'ব পাৰোঁ তাৰ বাবে আপোনালোক সকলোৱে মোক আশীৰ্বাদ দিব তো তাকে কৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি অলপমান মানে কিবা এটা ইউনিক কৰিবলৈ চেষ্টা কৰিম ইউনিক মানে কি এঠাইত যাম খাম কিবা কিবি সৰু সুৰা এনেকুৱা মানে দেখাম গোটেই দিনটো মানে দেখাম আপোনালোকক কি কি কৰোঁ তো ভাল লাগিব ভিডিঅ'টো চাই তো এনেদৰে চাই থাকক মোৰ লগত আৰু গাইজ যেতিয়ালৈকে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ পূৰা চৰ্দি হৈছে বাবে অলপ আদা দিয়া লাল চাহ একাপ খাই লওঁ মায়ে বনাই আছে আৰু সদায় দৰে আজি অলপ সোনকালে উঠিছোঁ বাৰু মানে বেছি দেৰিকৈ উঠা নাই আজি পূৰা আপোনাৰ 6টামান বাজি গ'ল 6টা নহয় 6:30 বাজিছে একচুৱেলি তো মায়ে চাহ বনাই আছে তো চাহকাপ খাই লওঁ ধুনীয়াকৈ আৰু গোটেই দিনটো কি কি কৰোঁ সকলো দেখাম তো চাই থাকক বোলো আৰু গাইজ একদম ধুনীয়াকৈ মায়ে চাহ একাপ বনাই দিলে চাহ একাপ লৈ পেলাই মানে বহিছোঁ খাই লওঁ বোলো চাহকাপ আৰু এইটো চাওক কোন আহি গ'ল ডিষ্টাৰ্ব দিবলৈ চিমা কি হ'ল বাবা তই খালি দেখোন খানা তাৰ খানা খাই হৈ গ'ল তথাপি আকৌ মোৰ ওচৰত আহি পেলাই এনেকৈ থাকে কি মানে কি হ'ল বেটো এই চোলাটো চেলেকি চেলেকি কি কৰি দিবি এতিয়া চাহ আছে গৰম চাহ আছে পৰি বিছা এইটো তই খোৱা বস্তু নহয় কি মানে ভাবিছে তাই কিবা খোৱা বস্তু খাই আছে বিস্কুট চিস্কুট নাই বেটো গো এইটো চাওক এনেকৈয়ে থাকে সি আৰু আহিব এইফালৰ পৰা আৰু আহি পেলাই এনেকৈ পটককৈ হেৰি কৰি দিব আৰু পূৰা ৰ'দটো ওলাইছে ন গাইজ একদম পূৰা খিৰিকী আহিছে দৰ্জাখনেদি পূৰা ৰ'দটো যেতিয়া সোমাই আহিছে মানে বহুত মানে ধুনীয়া লাগিছে মানে গৰম গৰম এটা অনুভৱ হৈছে আৰু গাইজ আপোনালোকে কমেণ্ট কৰিবচোন আমাৰ চিম্বা আগতকৈ ডাঙৰ হৈছে নে নাই অলপ কমেণ্ট কৰি জনাব সেইটো তো ঠিকে আছে দিয়ক গাইজ চাহকাপ খাই লওঁ আৰু আজি যিহেতু জন্মদিন তো ভাবিছোঁ সৰু সুৰাকৈ মানে দুই এটা হ'লেও মানে ভাল কাম কৰিবলৈ চেষ্টা কৰোঁ কাৰণ জন্মদিনত মোৰ বোধহয় চবেই কিবা এটা ভাল কাম কৰিব লাগে তো মই ভাবোঁচোন আজি কি ভাল কাম কৰোঁ তো চাওঁ তাকে তো ঠিক আছে দিয়ক গাইজ অলপ পিছত লগ কৰি আছোঁ আপোনালোকক তো গাইজ ধুনীয়াকৈ আহি পূৰা চাহ তাহ খাই গাড়ীত একদম বহি ল'লোঁ আৰু গাড়ীখন বহুত দিন ষ্টাৰ্ট দিয়া নাছিলোঁ আৰু ওলোৱাও নাছিলোঁ গেৰেজৰ পৰা তো আজি মানে বাৰ্থডে উপলক্ষে মানে এঠাইত যোৱা কথা আছেতো আৰু ছোৱালী যাব একচুৱেলি रहा नहीं जाता तड़प ही ऐसी है ना চব দেখাম আপোনালোকক বাৰু সেয়া তো সেইকাৰণে মানে গাড়ীখন প্ৰথমতে এতিয়া উলিয়াই লওঁ উলিয়াই অলপমান তেল চেল ভৰাই আনো ওচৰতে ৰহাতে গৈ আৰু হাৱাটো অলপ কমি আছিল মানে আগচকা পাম্পটো অলপ কমি আছিলে সেইটো এপাক চেক কৰাই আহোঁ তো অলপ একে ৰহাত গৈ পটককৈ গাড়ীখন চেক কৰাই আনো মানে হাৱাটো আৰু পাম্পটো হাৱাটো আৰু তেলটো ভৰাই আহোঁ আৰু তাৰপিছত যাম আজি আৰু কোন যাব কি মানে ক'ত যাম চব দেখাম আপোনালোকক তো চাই থাকিব বলক A few moments later So guys, গা চা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু এইফালে চাওক পূৰা একদম ড্ৰেছ পাতি লগাই পূৰা ৰেডি আৰু এইফালে চাই লওক আইনাখনত কেনেকুৱা লাগিছে এপাক কমেণ্ট কৰি দিব গাইজ তো ধুনীয়াকৈ ড্ৰেছ ট্ৰেছ লগাই পূৰা ৰেডি আৰু এতিয়া মানে যাবলৈ ওলাইছোঁ এটা ঠাই মানে কি ধুনীয়াকৈ যাম ৰেষ্টুৰেণ্ট নহ'লে ধাবা এখনত যাম ধুনীয়াকৈ ভাত এসাঁজ খাম লগৰ যাব কোনোবা চব দেখাম আপোনালোকক আৰু মাও সেইকাৰণে সোনকালে আহি গৈছে আৰু এতিয়া 1টা বাজিছে দুপৰীয়া মই সেইকাৰণে ডিউটিৰ পৰা অলপ সোনকালে আহি গ'ল আজি তো যি কি নহওক এতিয়া ওলাইছোঁ এফালে মাও আহি পাই গ'ল মা বাৰ্থডে বুলি কিবা এটা ক'বা হেপী বাৰ্থডে ভালে থাকা বহুত ভালকৈ কাম কৰা দিনে দিনে আগবাঢ়ি যোৱা সেইটোৱে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ থেংক ইউ
যি কি নহওক গাইজ পূৰা ধুনীয়াকৈ ওলাই লৈছোঁ আৰু অলপ চৰ্দিটো লাগি আছে তথাপিও একো নাই জ'চটো আছে বাৰু ওলাই আছোঁ ধুনীয়াকৈ আৰু ব'লক গাইজ একদম গৈ লগ পাই আছোঁ আকৌ এইফালে চাওক পাৰ্টিত যোৱা মানুহ আহি আছে আজি চব ছোৱালী গাইজ মই অকলেহে ল'ৰা আহিলা এইটো হেৰি এটা আছিলে পিটি ক'ত কিয় girls problem, you know. অঁ Let's go. গাইজ দুজনীকে ছোৱালী আৰু মই অকলে বলক অলপ পাৰ্টি মানে কি দেখাই কিবা কিবি খাই কৰি আহোঁ আৰু এইফালে অলকা এইফালে খাই বুলি কৈ দিয়ে আৰু এইফালে আছে আমাৰ প্ৰিয়ংকা তাইক মই মৰমতে দিলিকি বুলি মাতোঁ মানে ঠিক আছে দিয়ক গাইজ এইটো দিছে অলকাই কেচিঅ' ৱাটছ এটা দিছে তাই বহুত ধুনীয়া লাগিছে ঘড়ীটো আৰু এইফালে এটা এইটো কি কয় চুৱেট চাৰ্ট এটা দিছে এইফালে আমাৰ বাৰ্থডে মানে গিফ্ট দিয়া ছোৱালীজনী তো বঢ়িয়া লাগিছে ঘড়ীটো উলিয়াই দেখোন পিন্ধি লওঁ দিয়া ঘড়ীটো হাতখন খালীয়ে হৈ আছে এনেও এতিয়া তুমিয়ে পিন্ধাই দিয়া বঢ়িয়া লাগিছে ঘড়ীটো এক্সপেঞ্চিভ আছে চাগে হয় দাম লৈছে চাগে ভাল একো নাই দামী মানুহ ঠিকে আছে দিয়ক গাইজ আমি এতিয়া ৰখি আছোঁ যাম আৰু ইয়াতে তেওঁলোকৰ ঘৰ এইখিনিতে ৰখি আছোঁ ইয়াতে এবাৰ যাম আৰু ফ'কাছটো ঘপককৈ নাইকিয়া হৈ যাবি কেমেৰাটোৰ পৰা কি হৈ আছে বুজি পোৱা নাই মোৰহে কৰা কিবা দিগদাৰ হৈ আছে নেকি বাৰ্থডে বুলি গিফ্ট এটা দিছে বহুত ধুনীয়া আল্টিমেট ভাল লাগিছে মোৰ মজা লাগিছে গাইজ ৰহা টোলগেট পাৰ হৈ গৈ আছোঁ আমি আৰু যাম ধুনীয়াকৈ ধাবা এখনত যাম ধুনীয়াকৈ দুপৰীয়া ভাত সাজ খাম আৰু এইটো গিফ্টটো অলকাই দিছে মানে আৰু এটা দিছে চুৱেট চাৰ্ট এটা দিছে মই কৈছোঁৱেই আৰু ভাল লাগিছে ঘড়ীটো বহুত এক্সপেঞ্চিভ ঘড়ী দিছে ইমানখিনি এক্সপেঞ্চিভ মানুহ নহয় বাৰু মই তথাপি দিছে বহুত ভাল লাগিছে বাৰ্থডে বুলি আৰু এতিয়া এইখিনি খৰাগাঁও বুলি কয় খৰাগাঁও পাইছিলোঁ ইয়াৰ পৰা গৈ আছোঁ বাইপাছতে ধুনীয়া ধুনীয়া ধাবা আছে তাই যিকোনো এখন ধাবাত সোমাই ধুনীয়াকৈ দুপৰীয়া ভাত সাজ আমি চবেই খাম আৰু এইফালে আমাৰ তিলিকি আছে তিলিকিক দেখাই দিয়া বেউ বৰা ইনষ্টাগ্ৰামত চাব পাৰিব চবেই বেউ বৰা আৰু বলক ভিডিঅ'টো এনজয় কৰক আপোনালোকে গাইজ আমি আহি পাই গ'লোঁ বাইপাছত থকা চাকদে ধাবাত আহি গ'লোঁ আৰু এইফালে অলকা এইফালে তিলিকি চবে নিজৰ নিজৰ মোবাইলৰ লগত বিজি হৈ গৈছে আৰু ইয়াতে আমি বহিছোঁ আৰু এইফালে মেনু আছে অলকাই চাই আছে কি অৰ্ডাৰ দিব কি নিদিব কি অৰ্ডাৰ দিবা লোৱা তুমি যি অৰ্ডাৰ দিয়া আজি বাৰ্থডে নাই গাইজ আজি যি অৰ্ডাৰ দিয়া সিহঁতে যি অৰ্ডাৰ দিয়া তাকে দিম আৰে তুমি কি প্ৰাইচটো কথা ভাবি আছা তুমি অৰ্ডাৰ দিয়া আৰে তুমি অৰ্ডাৰ দিয়া যি আছে সেয়া অৰ্ডাৰ দিয়া তো এতিয়া ভালে লাগিছে ধাবাখন বহুত ধুনীয়া মানে অলপ আমি এনেকুৱা খোলা মেলা জেগাতে বহিছোঁ আৰু এইফালে ফেন চেন আছে আৰু ভিতৰতো বহিব পাৰি এইফালে আছে বহিব পাৰি কিন্তু আমি মানে ইয়াতে বহিছোঁ ইয়াতে বহি পেলাই অলপমান মানে এতিয়া দুপৰীয়া সময় হৈ আছে অলপ গৰমো লাগি আছে আৰু অলপমান মানে বেছি ফেন ল'লে আকৌ ঠাণ্ডাও লাগে আৰু তাতে মোৰ চৰ্দিও হৈ আছে সেইকাৰণে ইয়াতে অলপ বহিছোঁ খোলা মেলা জেগাত ধুনীয়াকৈ আড্ডা চাড্ডা মাৰি ধুনীয়াকৈ খাম এইফালে তিলিকে কিবা ক'বা কিবা এটা কৈ দিয়া চবে একদম মোবাইলত বিজি আৰু গাইজ আমি লাইম চ'ডা অৰ্ডাৰ দিছিলোঁ মানে বাকী অৰ্ডাৰকেইটা আগে আগে এইটো দি লৈছোঁ চবেই খাই আছে এইফালে সেয়া চ'ডা পৰা লাইম চ'ডা অৰ্ডাৰ দিছিলোঁ আহি গ'ল এতিয়া লাইম চ'ডাটো খাই চাওঁ কেনেকুৱা লাগিছে ঠাণ্ডা এনেই চৰ্দি তাতে আকৌ ঠাণ্ডা কিন্তু খাই বেয়াও লাগে ন কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ঠিক আছে গাইজ অলপ পিছত আকৌ আমাৰ খোৱা বস্তুবিলাক আহি যাব
2,000 years later. গাইজ আমাৰ অৰ্ডাৰ দিয়া বস্তুবিলাক আহি গ'ল খোৱা বস্তু আৰু কি অৰ্ডাৰ দিছোঁ এয়া চাওক এফালে দিছোঁ কাশ্মীৰী পোলাও এফালে বাটাৰ নান এফালে চিকেন মহাৰাজা এইটো কি আছিল চিকেন পাটিয়ালা আৰু তাৰ আগতে এইকেইটা খাইহে উঠিছিলোঁ আমি আৰু এইফালে আমাৰ অলকাই চাৰ্ভ কৰাত লাগি আছে এইফালে টিলিগিয়াৰ পৰা ফটো উঠাই আছে গাইজ ইয়াৰ পৰা অৰ্ডাৰ দি দিলোঁ আৰু গাইজ যেতিয়া টাইম হৈ গ'ল পূৰা 3টা বাজিছে আৰু দুপৰীয়া ভাত পানী খোৱা নাই বহুতেই ভোক লাগিছে দিয়া সেইকাৰণে মানে বহুত সময় হেৰি নকৰোঁ ধুনীয়াকৈ খাওঁ আৰু দেখাই দিলোঁ কি বস্তু অৰ্ডাৰ দিছিলোঁ বাৰ্থডে বুলি এডাল চামুচ হৈছে এনেই দিয়ে এডাল ইউজ নকৰোঁ একচুৱেলি চামুচ বুলি ক'লে এখনো এনেই দিয়ে কাৰণ আমি হাত লগাই ভাত খোৱা মানুহটো চামুচ ইউজ নকৰিলেও হৈ যায় এতিয়া বঢ়িয়া সেইফালে নান দিছে আমাৰ লগাই চাৰ্ভ কৰি আছে বঢ়িয়া চাৰ্ভ মানে খোৱা বস্তুখিনি এখাবৰ পৰা জিভা পানী পৰি গৈছে তো এতিয়া মানে বেছি ভিডিঅ' নবনাওঁ ধুনীয়াকৈ খাই লওঁ খাই কৰি লৈহে ধুনীয়াকৈ আকৌ কথা পাতিম আপোনালোকৰ লগত গাইজ খাবলৈ আৰম্ভ কৰিছোঁ আৰু টেষ্টি হৈছে বেয়া নাই ধুনীয়া হৈছে এইফালে আছে কাশ্মীৰ পোলাও চিকেন মহাৰাজা চিকেন পাটিয়ালা নান এইফালে তোমালোকে খাইছানে লাষ্ট নকৰিবা খোৱা ধুনীয়াকৈ খোৱা ঠিক আছে ধুনীয়াকৈ খোৱা লাষ্ট নকৰিবা হে বঢ়িয়া ঠিক আছে দিয়ক গাইজ বেছি ভিডিঅ' নকৰোঁ ধুনীয়াকৈ খাই লওঁ খাই কৰি লৈ ধুনীয়াকৈ খাম গাইজ একদম ধুনীয়াকৈ পূৰা খাই বৈ ল'লোঁ আৰু একদম পেটটো পূৰা ভৰ্তি হৈ গৈছে খাই পেলাই আৰু এইফালে চাওক আমাৰ প্লেটবোৰ চব চাফা অথনি যিমানখিনি আছিলে চব চাফা সেই অলপমান অৱশিষ্ট বাকী আছে আৰু আমি 3টাই আহিছিলোঁ আৰু 3টা বহুত ধুনীয়াকৈ একদম পূৰা চাফা চিকুণ কৰি ধুনীয়াকৈ চাফা কৰি দিছোঁ খোৱা বস্তুবিলাক আৰু খাই গ'লে একদম পেটটো পূৰা গধুৰ হৈ গৈছে এতিয়া জাষ্ট ৰখি আছোঁ বিল দিব বিল কিমান হয় কি কথা সেয়া দিম বিল চিল পে' কৰিম তাৰপিছত ওলাই যাম আৰু ওলাই যাওঁতে ক'ৰবাত ৰখিম অলপ ৰিল চিল বনাম সিহঁতৰ লগত ছোৱালী আহিছে নে ৰিল চিল বনাব লাগিব লগত কোনোবা আহিছে নেকি চাইছোঁ আকৌ ঠিক আছে দিয়ক গাইজ ইয়াতে খাই ল'লোঁ আৰু ধুনীয়া লাগে ধাবাখনত আহি আমি পূৰা বেক চাইডে বহিছিলোঁ তো ঠিক আছে দিয়ক বিল চিল দি ইয়াৰ পৰা ওলাই যাওঁ ওলাই যোৱাৰ পাছত বেয়া নহয় ন বেয়া লাগিছে খোৱা বস্তুবোৰ বেয়া হৈছে টেষ্টিয়েতো হৈছে ন তেওঁলোকে টেষ্টি হৈছে নে নাই চব ধুনীয়া আপোনালোকেও আহিলে কেতিয়াবা সোমাই যাব এইফালে বাইপাছত চাকদি ধাবা ইয়াৰ পৰা ওলাই যাওঁ ধুনীয়াকৈ ৰাস্তাত গৈ ধুনীয়াকৈ আকৌ লগ পাম গাইজ আহি ৰহা পালোহি আৰু ৰহাত কিবা বস্তু ল'ব সোমাইছে মোৰ ফ্ৰেণ্ডজনী মানে অলকা তাৰ নাম কিবা বস্তু ল'ব সোমাইছে এটা দোকানত গাড়ীতে বহি আছোঁ আৰু ৰহা আহি পাই গ'লোঁ ইয়াৰ পৰা ঘৰলৈ যামগৈ আৰু বেছিটো নাই আৰু আমি যিহেতু ধাবাত গৈ পূৰা মানে মাংস চাংস দি ডকচি খাই আহিছোঁ তো সেইকাৰণে মাৰ বাবে বিৰিয়ানী পেক কৰি লৈছোঁ মায়ে মানে একচুৱেলি মাংস ইমান নাখায় তো সেইকাৰণে ভেজ বিৰিয়ানী লৈছোঁ তো সেয়াই আৰু ভাল লাগিল আজি বাৰ্থডে বুলি ওলাই আহিলোঁ লগৰ ফ্ৰেণ্ড এজনীৰ লগত আৰু এটা ভণ্টিৰ লগত আহিলোঁ অলপমান মানে খানা চানা খালোঁ আৰু ভাল লাগিলে তাৰপিছত ইয়াৰ পৰা এতিয়া ঘৰলৈ যাম আৰু বা ঘৰতে গৈ অলপমান হেৰি কৰি পেলাই ভিডিঅ'টো এণ্ড কৰি দিম আৰু তো ঠিক আছে দিয়ক গাইজ একে ঘৰতে গৈ লগ পাই আছোঁ তো গাইজ ঘৰ আহি পাই গ'লোঁ আৰু ঘৰত আহি পূৰা কাপোৰ চাপোৰ সলাই লৈছোঁ ধুনীয়াকৈ এতিয়া ভৰি হাত চৰি হাত ধুই অলপ ফ্ৰেছ হৈ ল'ম আৰু মাৰ কাৰণে বিৰিয়ানী লৈ আহিলোঁ মায়ে এতিয়া ইয়াতে বহি বহি মোবাইলত কিবা কিবি চাই আছে কি বোলে মায়ে কৈছে পেটটো বোলে বহুত বাঢ়ি গৈছে মোৰ হ'ব পাৰে এতিয়া খাই কৰি আহিছোঁ ধাবা এইখিনি মানে গোটেই দিনটো কি কৰিলোঁ সেয়া লৈ এটা সৰুকৈ মানে ভিডিঅ' বনালোঁ আশা কৰোঁ আপোনালোকে চাই ভিডিঅ'টো ভাল পাব মোৰ জন্মদিন উপলক্ষে বনালোঁ ভিডিঅ'টো হয়তো সকলোৱে চাই ভালেই পাব আৰু গাইজ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ আজিলৈ ইমানে লগ পাম বেলেগ এটা ভিডিঅ'ত আৰু এইফালে চাওক আমাৰ এইটো উৎপতীয়া ক'ত গ'লেই এই য'তে ত'তে এনেকৈ শুই গৈ থাকে তো ঠিকে আছে দিয়ক গাইজ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ ইমানে ধন্যবাদ আৰু গাইজ ভিডিঅ'টো মানে এণ্ডেই কৰিছিলোঁ তথাপিও এটা বস্তু দেখাবলৈ মানে পাহৰি গৈছিলোঁ যি কি নহওক বস্তুটো দেখাওঁ আৰু আজি মোৰ জন্মদিন উপলক্ষে মায়ে বহুত মৰমেৰে মানে এয়া চাওক
পায়স বনাইছিলে মায়ে তো ধুনীয়া বনালে মই ঘৰত নাছিলোঁ কাৰণে দিয়া নাছিলে এতিয়া আহি পালোঁ ধুনীয়াকৈ দিছে মায়ে এইফালে মাও চাওক এইফালে লৈ পেলাই খাব বহিছে মাও আৰু মই পায়স খাই ভাল পাওঁ সেইকাৰণে মায়ে জন্মদিন উপলক্ষে পায়স বনাইছিলে একচুৱেলি কি জানেনে গাইজ গোটেই দিনটো বাহিৰত যি মানে মাছে মাংসই ডকচি নাখাওক কিন্তু মাৰ হাতে বনোৱা এই পায়সখনে বহুত অমৃতা আজি বিশেষকৈ জন্মদিন উপলক্ষে আৰু মায়ে মানে এইটোৱে কৈছে যে ৰাতিপুৱা সময়ত মায়ে ডিউটি যাব লাগে সময় নাথাকে কাৰণে মায়ে মানে সন্ধিয়া মানে ভাটিবেলা সময়ত বনাইছে আৰু এতিয়া সন্ধিয়া হৈছে খাওঁ তো সেইটো দেখাবলৈ আকৌ মানে মই ভিডিঅ'টো হেৰি কৰি দিলোঁ তো একো নাই দিয়ক গাইজ আজিলৈ মানে লগ পাম আকৌ বেলেগ এটা ভিডিঅ' পাতে